মই ইব্ৰাহিম, আপোনালোকেতো চিনি পাইছে, মই ব্লগাৰ হয় আৰু মই নতুন নতুন ইউটিউবত ভিডিঅ' দি আছোঁ গাইজ। মানে আজি কিয় আপোনালোকক কৈ আছোঁ, দুখীয়া মানুহৰ বহুতো দুখ আছে আৰু দুখীয়া মানুহে কষ্ট কৰিলে এদিন সফল হ'ব। মই মানে ক্লাছ 8লৈকে যেতিয়া পঢ়ি আছিলোঁ তেতিয়াৰ পৰাই কষ্ট কৰি আছোঁ আৰু মানে এতিয়াও BA পঢ়ি আছোঁ। চ' মই বহুত কষ্ট কৰি আছোঁ। খেতিটো লাগি চাব পাৰে, কবি খেতিত মানে চাব পাৰে, বৰি চৰি চব মানে বোকা বুজিছে। মানে খেতিত আহিলোঁ আৰু ভিডিঅ' বনাই আছোঁ গাইজ। আৰু কি ক'ম, মানে আজিকালি মানে ভিডিঅ' বনাব লাগে আৰু মানে ইউটিউবত মানে কোনো ধৰণৰ ছাকচেছ পোৱা নাই। আপোনালোকে যদি মোক ছাপোৰ্ট কৰে তেনেহ'লে মই ছাকচেছ চাম বুলি আশা ৰাখিলোঁ। আৰু খেতিত লাগি আছোঁ আৰু মানে দুখীয়া মানুহ বহুত কষ্ট। এতিয়াতো কাম বন কি কৰিব আজিকালি, মানে কি কৰিম কি নকৰিম মানে সকলোৰে এনেকুৱা এটা ভাৱ লাগি যায়। কিন্তু এইকাৰণে ভাবি আছোঁ যি একো ধৰণৰ কোনো চাকৰি পোৱা নাযায় অসমত, আজিকালি বহুত মানুহ হৈ গৈছে। সেইকাৰণে ভাবিছোঁ খেতিতে লাগি আছোঁ, ইয়াত কবি খেতিতো লাগি আছোঁ আৰু কি কৰিম, আৰু খেতি বাতিতেই কৰি আছোঁ। আপোনালোকে যদি ছাপোৰ্ট কৰে তেনেহ'লে মই ইউটিউব বা ফেচবুকৰ পৰা কিবা এটা আৰ্নিং কৰিব বিচাৰোঁ। তো আপোনালোকে যদি পাৰে তেনেহ'লে মোক ছাপোৰ্ট কৰিব।